নমস্কাৰ, মই পিংকিয়ে পুনৰ এবাৰ এটা নতুন ৰেচিপিৰ সৈতে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি সৰু সৰু মোৱা দৰিকণা আৰু হোলেং বা মধুসোলেং পাতৰ সৈতে এটা বইল ৰেচিপি আপোনালোকলৈ আনিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে আৰু ভিডিঅ'টো শেষলৈকে চাব। মধুসোলেং পাত ছিঙিবলৈ আনিছোঁ। এয়া মই লৈছোঁ মিছা, দৰিকণা, মোৱা আৰু বৰদোৱা। এয়া হৈছে হালধি, গোটা জলকীয়া, পিঁয়াজ, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি উতলাই লৈছোঁ। তাৰপিছত গোটেই মছলাখিনি ইয়াত এড কৰি দিছোঁ। পানীৰ পৰিমাণটো অলপ সৰহকৈ দিছোঁ, ভালদৰে বইল হ'বৰ কাৰণে। এইখিনি অলপ টাইম উতলিবলৈ দিওঁ। মধুসোলেং পাতখিনি ইয়াত এড কৰি দিছোঁ। এয়া দেখিছেনে আৰু উতলিবলৈ আৰম্ভ কৰিছেই। ইয়াত অলপ টাইমৰ কাৰণে ঢাকনখন দি দিওঁ, তেতিয়া অতি সোনকালে হৈ যাব। এতিয়া মই ইয়াত মাছখিনি দি দিছোঁ। এতিয়া আদা আৰু নহৰু পেষ্টটো দি দিছোঁ। চাই থাকক ভিডিঅ'টো। ৰেডি হৈ গ'ল। ৰেচিপিটো বহুত সুগন্ধিযুক্ত হৈছে। আপোনালোকেও ঘৰত এদিন বনাই চাবচোন আৰু কেনেকুৱা পালে ৰেচিপিটো মোক কমেণ্ট কৰি জনাব।